হয় নমস্কাৰ বন্ধুসকল ইয়াৰ মাজতে আকৌ এটি সুখবৰ আহিছে অসম চৰকাৰৰ চাকৰি গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুটমেণ্ট কোৰ্ট এটেণ্ডেণ্ট শিক্ষাগত অৰ্হতা বিচৰা হৈছে অনলি 8 পাছ অৰ্থাৎ অষ্টম শ্ৰেণী পাছ হ'ব লাগে। নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো ইউটিউব চেনেল মঞ্জিল ট্ৰাই টু ডু সামথিং। হয় বন্ধুসকল মই আপোনালোক মোবাইল স্ক্ৰীনত দেখুৱাইছো গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট কোৰ্ট এটেণ্ডেণ্ট গেট ফৰ পোষ্ট অনলাইন এপ্লাই হাইকোৰ্ট ৰিক্ৰুটমেণ্ট application are invited from citizens as Indian defined under Article 5 and 6 Constitution of India for filling up following vacant post Aizawl Bench Guwahati High Court Aizawl Mizoram আৰু ইয়াত কোৱা হৈছে যে মিজোৰামৰ আইজল যি বেঞ্চ থাকে হাই কোৰ্টৰ চিফ জাষ্টিছৰ ওচৰত সেই জাজৰ কাৰণে ইয়াতে আনৰিজাৰ্ভ পোষ্ট দুটা আছে আৰু স্যালাৰি লেভেল আছে 1 সেল আছে 1 रुपीस আছে 17400 টকা আৰু ইয়াত বয়সৰ সীমাবদ্ধতা দিয়া হৈছে যে 18 ৰ পৰা 38 বছৰ হ'ব লাগিব আৰু ইয়াত বাৰবাৰ এটা কথা কোৱা হৈছে যে ক্যান্ডিডেট শুড বি কোৱালিফাইড অনলি 8 পাছ who have passed HSLC higher secondary above shall not be eligible for apply আৰু ইয়াত যদি হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক পাছ হয় তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব বুলি কোৱা হৈছে আৰু ইয়াত এপ্লিকেশন ফি ফৰ ST SC rupees 150 rupees for others 300 rupees আৰু ইয়াত কোৱা হৈছে যে কেনে ধৰণে এপ্লাই কৰিব লাগিব কি কৰিব লাগিব এটো হাউ টু এপ্লাই দিয়া আছে ইয়াত আপোনালোকে পঢ়িছালে গুটেইখিনি বস্তু গম পাই যাব আৰু ইয়াত ওয়েবসাইট এটাও দিয়া আছে তো ওয়েবসাইটটোত গলেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব ধন্যবাদ বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো নটিফিকেশন অল কৰি দিয়ক ধন্যবাদ।